গুড আফটাৰনুন কি খবৰ চবৰে আশা কৰোঁ ভালে আছে আজি চেন্নাইৰ আণ্টি এগৰাকীয়ে শিকোৱা হোমমেড চাম্বাৰৰ ৰেচিপি লৈ আহিছোঁ বেছি বস্তু নালাগে ৰহৰ দালিখিনি তিয়াই থৈছিলোঁ অকণমান তাৰ লগতে প্ৰথমতে ৰহৰ দালিখিনি সিজাই ল'ম আৰু তাৰ লগতে বেঙেনা সৰু সৰুকৈ কাটা ৰঙালাও তিয়ঁহ সৰুকৈ কটা আৰু ভেন্দি সৰুকৈ কটা আৰু আজি আমি চাম্বাৰৰ কাৰণে চাম্বাৰ মছলা নলওঁ টুইষ্টটো হ'ল যে অকল ধনিয়া গোটা ধনিয়া এচামুচ গৰম কৰি খুন্দি তাৰ পাউডাৰটো বনাই সেইটোহে দিম আৰু জিঞ্জাৰ গাৰ্লিক শুকান জলকীয়া কেইটুকুৰামান আৰু কাৰি পাত্তা নৰসিংহৰ পাত কেইখিলামান তাৰ লগতে তিয়াই থোৱা তেতেলীৰ লাৰু এটা সৰু অকণমানি এটুকুৰ হ'লেই হ'ব এই গোটেইখিনি দি দিম ধুই পেলাই তিয়াই থৈছিলোঁ তাৰ লগতে দিম হালধি আৰু নিমখ আৰু ফুৰণ মাৰিম মেথি দানাৰে আহকচোন চাওঁ কেনেকৈ বনাওঁ দালিখিনি প্ৰথমতে বইল কৰি ল'ম তাৰ লগতে হালধি নিমখ দি দিম পানী দি হালধি আৰু নিমখটো দি দিম সোৱাদ অনুসৰি হালধি আৰু নিমখ দি দালিটো প্ৰথমতে বইল কৰি ল'ম দালিটো সিজিবলৈ বহাই দিলোঁ এতিয়া সৰু তৰকাৰ পেন এখন লৈ যিখিনি এই এচামুচ ধনিয়া আছিলে সেইটোৱে আজি আমাৰ মেইন ইনগ্ৰেডিয়েণ্ট সেইখিনি অকণমান ভাজি ল'ম ড্ৰাই ৰোষ্ট কৰি ল'ম আৰু তাৰপিছত খুন্দনাটোত মোটা মোটাকৈ খুন্দি ল'ম গোটা ধনিয়াটো ড্ৰাই ৰোষ্ট হৈ গ'ল অকণমান গোন্ধ অহাৰ লগে লগে সেইখিনি নমাই দি মই এতিয়া খুন্দনাটোতে খুন্দি ল'ম জাষ্ট এনেকৈ ব্ৰুজ কৰি দিলেই হ'ল আৰু যদি ধনিয়া নাই গোটা ধনিয়া যদি নাই তেতিয়াহ'লে ধনিয়া পাউডাৰটো অকণমান পানীত তিয়াই থ'লে এচামুচমান সৰু চামুচখনেৰে পানীত তিয়াই থ'লেই হ'ল তাৰ ফ্লেভাৰটো পানীত তিয়াই থ'লে এনহান্স হৈ যায় আৰু পিছত খুব সোৱাদ হয় খাবলৈ গোটেই আজি যিটো চাম্বাৰ বনাম মেইন ইনগ্ৰেডিয়েণ্টটোৰ যিটো ফ্লেভাৰ আনে চাম্বাৰটোত এই ধনিয়াৰ গুড়িটোৱে আনে গোটা ধনিয়াৰ গুড়িটোৱে এইটো যিহেতু এইটো ড্ৰাই ৰোষ্ট কৰা আছে সেয়েহে এইটো বহুত পিছত দিয়া হয় যেতিয়া সম্পূৰ্ণভাৱে গোটেইখিনি হৈ যাব তাৰপিছত এইটো দিয়া হয় ইমানকৈ মোটাকৈ পিচি ল'লেই হ'ল আৰু তাৰপিছত যেতিয়া হৈ যাব তেতিয়া চাম্বাৰখিনি হৈ যোৱাৰ পিছত এইখিনি দি ষ্টিম কৰি দিলেই হ'ল চাম্বাৰৰ দালিটো এটা হুইচেল মাৰাৰ পিছত কমাই দিলেই হ'ল আৰু এটা মাৰি সিজিলে তেতিয়া নমাই থ'লেই হ'ল কেৰাহীটো পাতি অলপ ডাঙৰ কেৰাহী এটা লৈছোঁ কাৰণ দালিখিনিও ইয়াতে দি দিম অলপ এচামুচ তেল দিলোঁ আজি এইটো চাম্বাৰত অকল মিঠিৰহে তৰকা লাগে মিঠিৰ ফুৰণটো দি দুচামুচ সৰু চামুচখনেৰে দিলোঁ মিঠিটো অকণমান ফুটিলেই শুকান জলকীয়া তাৰ লগতে এই নৰসিংহৰ পাত কেইখিলাও দি দিম আৰু আদা নহৰু পিছা আধা চামুচ ইয়াৰ লগতে দি দিম যাতে ভালকৈ ভাজ খাই যায় আদা নহৰুৰ কেঁচা ভাৱটো গ'লে তাতে ভাজি থোৱা পাচলিখিনি দি দিম ভেন্দি বেঙেনা সৰু সৰুকৈ কাটিছোঁ যিহেতু কেৰাহীত বনাম কুকাৰত দিয়া নাই
যাতে সোনকালে সিজি যায় কাৰণ এইফালে দালিটো সিজা দালিটো দিম যেতিয়া আৰু যদি কুকাৰত সৰুকৈ কটা পাচলিবোৰ দি দিওঁ অকণমান ঘেলঘেলীয়া হৈ যায় ইয়াৰ লগতে হালধি যিহেতু দালিটো দিয়া আছে আৰু নিমখো দিয়া আছে সেয়েহে আন্দাজমতে অকণমান ছটিয়াই দিম আৰু ভালকৈ লৰাই ঢাকন মাৰি দিম যিহেতু এইখিনি ভাজিব নালাগে সিজিলেই হ'ল সেয়েহে গেছটো কমাই ঢাকনখন মাৰি দিম চাম্বাৰৰ কাৰণে ভাজি লোৱা পাচলিখিনি কেঁচা ভাৱটো গ'লগৈ যিহেতু আৰু অলপ বইল কৰিব লাগিব সেয়েহে ঢাকনখন মাৰি দিলোঁ ইটছ অলমষ্ট ডান এতিয়া যিটো দালি বইল কৰিছিলোঁ ৰহৰ দালিটো ইয়াত দি দিম দি লৰাই তাতে এই তেতেলীৰ পানীখিনি তেতেলীটো মই চাফা কৰি লোৱা নাই এইখিনিৰে সৈতে দি দিছোঁ মানে চেপি লোৱা নাই পেষ্ট বনাই লোৱা নাই আৰু চাম্বাৰ যিহেতু অকণমান পাতল হয় সেয়েহে ইয়াৰ লগত অলপ পানী দি দিম গৰম কৰি থোৱা পানী অকণমান ডাঠ অলপ পনীয়া কৰিবৰ বাবে চাম্বাৰটো 1 কাপৰ জোখাৰে পানী দি দিলোঁ গৰম ঠাণ্ডা পানী দিলে ইট টেক্স আ লট অফ সময় লয় অকণমান সিজিবলৈ আৰু এইটো তেতেলীখিনিও যেতিয়া দি দিলোঁ এতিয়া এইটো উতলিবলৈ দিম আৰু ঢাকনখন লগাই দিম মাজে মাজে আহি খালি লৰাই দিলেই হ'ল আধা সিজা পাচলিখিনি উতলতে সিজি যাব আৰু চাম্বাৰ ৰেডি চাম্বাৰটো হৈ গ'ল ভালকৈ ভেজিটেবলখিনি সিজি গ'ল কিন্তু ঘেলঘেলীয়া হোৱা নাই কাৰণ কেৰাহীত বনাইছিলোঁ এতিয়া হৈ যোৱাৰ পিছত খোৱাৰ আগতে পৰিৱেশন কৰাৰ সময়ত যিমান লাগে সেইমতে এই ধনিয়া গুড়াখিনি দি ভালকৈ মিক্স কৰি অকণমান ষ্টিমতে থৈ পৰিৱেশন কৰিব পাৰে আই হোপ ইউ এনজয় খাই ভাল পালে নিশ্চয় জনাব